কৈছিলে টমেটো চাওমিন চব্জি কাটি আছিলোঁ মানে কাটিবতো নোৱাৰোঁ যেন তেন কাটিছোঁ আৰু বহুত কষ্ট হৈছে বন্ধুসকল তাৰপিছত এইফালে আহি পালে আমাৰ তপন ভাই ঐ কি হ'ল আজি ইমান দেৰি হ'ল যে নক'ব আৰু অকণ নিজৰো কাম আছিলে কামখিনি কৰি পিনে ৰিক্সাৱালা এটা ৰখি ইমান দেৰি লাগিলে মই এইটোৱে মই মানে ফেচবিনটো আৰু কেপচিকামটো অলপ কাটিলোঁ আৰু বাকীকেইটা আছে এইকেইটা তই কাট দেই মই মানে এতিয়া এইটো কাটি দিম অকণমান সেইটো এইফালে কাটি আছে চাব ধুনীয়াকৈ বন্ধুসকল প্ৰায় মানে চব্জিখিনি কাটা হ'ল এই ভুৱাটো আৰু দিম নেকি নাজানো আৰু যি হ'লে হ'ব আৰু আজি যেনেকৈ বনাব এতিয়া এইফালে এইটো মিক্স কৰি দিম মানে এইফালে চাব মিক্সি চাবচোন কিমান ডাঙৰ আন্দা 3টা আন্দা একেলগে দি দিছোঁ স্থিৰ কৰি থাকিব মানে যিমান পাৰে আপোনালোকে যাতে নিমখটো ইয়াত ধুনীয়াকৈ মিক্স হৈ যায় গ'ল ৰেডি এতিয়া উল্টাকৈ মানটো কৰিছে হ'ব ৰেডি ন কেৰাহী প্ৰায় গৰম হৈ গ'ল বন্ধুসকল আৰু এইফালে এতিয়া ধুনীয়াকৈ তেলটো দি দিয়ে কম পৰিমাণতে দিছোঁ আৰু অলপ দিব দেই বেছি নিদিব পিছত ভালকৈ তেলটো অলপ গৰম হ'ব দিয়ে তাৰপিছত এই যোনটো আন্দাৰ যোনটো কিবাটো ভুজিটো মানে ঢালি দিমগৈ তেলত তামাম ফুলিছেচোন যে এতিয়া আন্দা ভুজি বুলি কয় আৰু এতিয়া মানে এইটো আন্দা ভুজি কৰি আছোঁ মোটামুটি হৈয়ে গৈছে এই চামুচেদি এনেকৈ লৰাই অলপ ভাঙি দিব লৈ আছোঁ ফাইনেলি এইফালে চাব আমাৰ এই ভুজি ৰেডি তাৰপিছত এতিয়া মানে বাতি উঠাই থৈ দিম বন্ধুসকল আন্দা ভুজিটো মই মানে যেনে তেনে বনালোঁ আৰু বাকী চব কাম মানে তপন ভাই কৰিব আৰু এতিয়া বনোৱা মেলা কামটো এনেকৈ কথাটো হৈছে মানে ধোঁৱাটোৰ পৰা মানে ইমান কিবা পাৰা নাই অকণমান ধোঁৱাটো বেছি হৈ গৈছে বন্ধুসকল এইফালে চাব কেৰাহী প্ৰায় গৰম হৈ গ'ল আৰু এইফালে তেল দি দিলে ধুনীয়াকৈ তই তপন ভাই এতিয়া কি কৰিবি চব্জিকেইটা ফ্ৰাই কৰিবি ন ফাৰ্ষ্টত এতিয়া মানে মই নহৰুটো দিম বা পিঁয়াজটো দিম দুটাৰ ভিতৰত যিকোনো এটা দি দিম মানে তাৰপিছত একফালৰ পৰা এটাকৈ দি যাবি আৰু ন এতিয়া নহৰুটো যদি দিওঁ নহৰুটো আৰু পিঁয়াজটো একেলগত দিলে একো ফৰক নপৰে মানে যেতিয়া নহৰুটো পিঁয়াজটো অকণ নৰম হৈ যাব নহয় তেতিয়া মানে আমি জলকীয়াটো দিম জলকীয়া দিয়াৰ পিছত ধান ধুমিখিনিৰ পৰা মানে কেঁচা চব্জিবিলাক দি চব দি যাবি আৰু ন এতিয়া হাফ ফ্ৰাই কৰিব মানে ফ্ৰাই কৰি পিনি তাৰপিছত আমি কি কৰিম চাওমিনটো দি দিম চাওমিনটো দিয়াৰ পাছত এইফালে যোনকেইটা চচকেইটা আছে মানে এইবিলাক ভিটামিন এইবিলাক মানে চাওমিনৰ ভিটামিন হয় দেই ভিটামিন দৰৱ হৈ গ'ল মানে এইটো কি দৰৱ বুলি কয় এইটো কফ চিৰাপ তাৰপিছত এইটো হৈ গ'ল মানে ভিটামিন ডি ভিটামিন এইটো ডি ভিটামিন ডি এন ভি মানে জানেই আৰু এইটো আছে মানে এইটো কিবা কয় চি ভিটামিন নহয় চি ভিটামিন নহয় এইটো ছ'ডা মছলা মানে এইফালে চাব এনেকৈ এতিয়া পিঁয়াজকেইটা দি দিবি ন ভাই এইফালে চাব পিঁয়াজটো দি দিলে আৰু এতিয়া মানে কি কৰিবি ভাই কেপচিকা নহয় কেপচিকাম ভাই কেপচিকা বুলি কয় দি যা কেপচিকাটো দি যা কেপচিকা দিয়া হ'ল প্ৰথমতে গাজৰ দি দিলে এইফালে দি যা একফালে বন্ধাকবি দি আছে এইফালে চাব দি দে আৰু যি
কেইটা ইফালে চাব ধুনীয়াকৈ দি দিছেগৈ কালাৰটো চাব না কি মজা লাগিছে মানে মিক্স কৰি আছে মানে যাতে ধুনীয়াকৈ সিজে আৰু কৰাকৈ ভাজিব লাগে ন আৰু বন্ধুসকল এনেকুৱা আমি ৰেষ্টুৰেণ্টত খাওঁ ন ইমান ভালকৈ নাভাজে তো এইফালে চাবচোন পুৰা জুই মানে হেভিকৈ দি দিছোঁ তলৰ পৰা যাতে ভালকৈ মানে পুৰা ৰঙচুৱাকৈ সিজে আৰু সেইটো কাৰণে ফাইনেলি বন্ধুসকল এইফালে চাব আমাৰ বাহুবলী এগ চাওমিন ৰেচিপি ৰেডি এইফালে চচ লৈ লৈছোঁ বাহুবলী এগ চাওমিন তাৰপিছত ইয়াত গ্ৰীণ চিলি চচ লৈছোঁ আৰু এইফালে তপন ভাইৰ কাৰণে ধুনীয়াকৈ বাকী দিলোঁ মানে ইয়াত চাওমিন যোনটো নেকি চিলি মিলি চবটো মিলাই ল'লোঁ বুজিছেনে পুৰা কি কৈছিলে টমেটো চাওমিন টমেটো চচ আৰু চিলি চচটো মিলাই তেনেকৈ কৰি ল'লোঁ আৰু টমেটো চাওমিন নহয় দেই এইটো বাহুবলী চাওমিন খা কেনেকুৱা লাগিছে এমেজিং ন মজা তো ডাইলগটো দিয়া নাই এমেজিং মানে কিয় মানে ঘৰত বনোৱা টেষ্টটো আৰু বাহিৰৰ টেষ্টটো বহুত ডিফাৰেঞ্চ আছে ঘৰত বনোৱা টেষ্টটো একবাৰ আপোনালোকেও ট্ৰাই কৰি চাবচোন ঘৰত যিমান যি হ'লেও মানে বেলেগৰ বনোৱা নিজৰ বনোৱা খোৱাটো একটা বেলেগে টেষ্ট হয় সঁচাকৈ সোৱাদটো আছে মানে সেইটোৱে বল খোৱা ষ্টাৰ্ট দিওঁ আৰু